धेमाजि जिल्लानि सिङाव थानाय सिमेन्सापुरि बिहुथुलियाव गाबोन जुलाइ 29 खालार खालि अल आसाम कोच राजबंशी छात्र सन्था गोबाव समनिफ्रायनो गावस्रानानै थानाय मोनब्रै आक्रासु आफादा जयै 33थि गायसननाय सान फालिनो लादों। सानसेनि हाबाफारि लानानै बे जानो गोनां हाबाफारिनि माखासे खामानिया गोजौ जौखोन्दो जाफुंबाय होननानै फोरमायदों आरो 27 जिल्लानि आक्रासु सुबुंफोरा बाहागो लाफैगोन होननानै फोरमायदों। आक्रासु धेमाजि जिल्ला आफादनि आफादगिरि दिगेन राय बिथाङा निउज डेस्क प्रिमियार निउज। নিশ্চিতভাৱে প্ৰথমতে মই কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অহাকালি যি আমাৰ জন্মতিথি বুলি ক'ব লাগিব প্ৰতিষ্ঠা দিৱস আমাৰ এই এটা শুভ লক্ষণত 1990 চনৰ 29 জুলাই তাৰিখে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। আমাৰ এই অতি পিছপৰা কোচ ৰাজবংশী জনগোষ্ঠীটোক উদ্ধাৰৰ কাৰণে আমি কেনেকৈ অৰ্থনৈতিক শৈক্ষিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ যি ঐতিহাসিক এটা কমতাপুৰ ৰাজ্য আছিলে সেই ৰাজ্যখনক আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, আমাৰ জাতিটো কেনেকৈ বিশ্ব দৰবাৰত পুনৰাই প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে 1990 চনৰ 29 জুলাই তাৰিখে আমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। কিন্তু এই মাজৰ মুহূৰ্তত বহুতো আমাৰ ঘাট প্ৰতিঘাতৰ মাজেদি আমি দেখা পালোঁ আমাৰ মাজত বিভিন্ন ধৰণৰ বিভাগ হৈছিলে। কিন্তু বৰ্তমান আমাৰ চাৰিওটা গোট আমি একত্ৰিতভাৱে আমাৰ জাতিটোৰ স্বাৰ্থত আমি একগোট হৈ আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰ হাতত আমি সকলোৱে একগোট হৈছোঁ। আৰু অহাকালি আমাৰ এই যি প্ৰতিষ্ঠা দিৱস হ'ব এই প্ৰতিষ্ঠা দিৱসত আমি গোটেইকেইটা গোট আমি সংকল্পবদ্ধ এটা হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ যে আগন্তুক দিনত এনেকৈ আমি এক হৈ যাতে আমাৰ এই পিছপৰা জাতিটোক যাতে আগন্তুক দিনত বহুত আগুৱাই লৈ যাব পাৰোঁ এই ক্ষেত্ৰত আমি চেষ্টা অব্যাহত ৰাখিম। লগতে এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ যি শুভাকাংক্ষীসকল আছে সকলোকে আমি আমাৰ এই শুভ অনুষ্ঠানটিত সকলোকে আহিবৰ কাৰণে আমি আমন্ত্ৰণ জনালোঁ। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 33নং প্ৰতিষ্ঠা দিৱসৰ 29 জুলাই তাৰিখে অহা কাইলৈ ইতিমধ্যে চিমেন্সাপুৰি বিহুতলী মঞ্চত আমাৰ ৱেলকাম গেটকে ধৰি ইতিমধ্যে আমাৰ মূল মঞ্চ আৰু পেণ্ডেলৰ লগতে আমাৰ ইতিমধ্যে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈছে আৰু লগতে আমি ভোজনালয়ো ইতিমধ্যে আমাৰ প্ৰস্তুতি শেষ হৈছে। গতিকে অহা কাইলৈ 33তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত আমি ধেমাজিবাসী সমূহ ৰাইজক লগতে 27খন জিলাৰ সমিতিৰ আক্ৰাসু জিলা সমিতিৰ বিষয়ববীয়াসকলক আমি কাইলৈ আহিবৰ বাবে আজি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।